নমস্কাৰ, অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। প্ৰথমতে মোৰ চেনেলটো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিব আৰু ইউটিউব হ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজি মই কাঠফুলা আনিলোঁ। ৰাতিপুৱাতে আমাৰ মানুহজনে ওলাই গৈছিল। তেখেতে বহুত ভালেখিনি আধা কেজি 1 কেজিমান হ'ব, ইমানখিনিমান কাঠফুলা পালে আৰু এই কাঠফুলাখিনি তেখেতে খুব ভাল পায়। কাৰণ পানীত যেনেকৈ মাছ পালে যিমান ফূৰ্তি লাগে, হয়তো এই কাঠফুলাখিনি পালেও তেখেতৰ সিমান ফূৰ্তি লাগে। ময়ো ভাল পাওঁ বাৰু। আৰু কাঠফুলা আচলতে এইটো কাৰণে ভাল লাগে, কেতিয়াবা হয়তো আজি কাঠফুলা খাম বুলি ভাবিলেও কাঠফুলা পোৱা নাযায়। আৰু যিবিলাক ঠাইত ওলায় সেইবিলাকতো প্ৰতিবাৰেই যে ওলাব সেইটোও নহয়। এইটো সেইকাৰণে যেতিয়া লাগ ভাল থাকে বা কোনোবা এটা বতৰ চাই পেলাইহে এই কাঠফুলাটো উৎপন্ন হয়। সেইটো কাৰণে সঁচাকৈ ভাল লাগে এই কাঠফুলাটো পালে। আৰু কাঠফুলা আমি ভাল লাগে কাৰণেহে খাওঁ, এইটো নহয়। আৰু সাধাৰণতে আমি ইয়াৰ বিষয়ে গুণাগুণৰ বিষয়ে আমি বহুতেই জানো আৰু বহুতেই নাজানো। আচলতে এই কাঠফুলাটো মাছ মাংসতকৈও ভাল লাগে আৰু ইয়াৰ ভিটামিনো প্ৰচুৰ পৰিমাণে আছে। মই তাকে লৈ দুটামান কথা ক'ব বিচাৰিছোঁ। এই কাঠফুলাটো মাছৰুম বুলিও কোৱা হয়। এই কাঠফুলা আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী। এই কাঠফুলাটো হৈছে আমাৰ কেইবাটাও বেমাৰ প্ৰতিৰোধৰ কাম কৰে আৰু সম্ভাৱনাময় বেমাৰ হোৱাৰ পৰাও বচায়। যেনেকৈ এনিমিয়া, ডায়েবেটিছ বা হাড়ৰ দুৰ্বলতা আৰু কেঞ্চাৰৰ দৰে এই বেমাৰৰ পৰাও কিছু পৰিমাণে হাত সাৰিব পাৰি। কাঠফুলা আমাৰ শৰীৰত নিউট্ৰিশ্যনৰ বঢ়োৱাত সহায় কৰে। ভিটামিন ডি ডিফিচিয়েঞ্চি হ'লে, অৰ্থাৎ যিবিলাক মানুহৰ হাড়ৰ দুৰ্বলতা বা ভিটামিন কমি যায়, এই কাঠফুলাৰ পৰা সেই ভিটামিন আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। আমি হয়তো বহুতে নাজানো, ভিটামিন ডি যেতিয়া কমে তেতিয়া সূৰ্যৰ পোহৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা যিটো ভিটামিন পোৱা যায়, অন্য খাদ্যত হয়তো পোৱাটো কঠিন, কিন্তু এই কাঠফুলাটোৰ পৰা প্ৰচুৰ পৰিমাণে পোৱা যায়। আৰু হাড়ৰ এই বেমাৰটোৰ পৰা ধৰক হাড়ৰ দুৰ্বল, যিবিলাক মানুহৰ হাড়বিলাক দুৰ্বল বা খুব বেছি হাত ভৰি বিষ হৈ থাকে, তেনেবিলাক মানুহৰ এই কাঠফুলাটোৱে এটা ঔষধৰ কাম কৰে। আৰু এনিমিয়া, অৰ্থাৎ তেজৰ যাৰ পৰিমাণ কমি গৈছে, এই কাঠফুলা প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। আমি ইয়াক যদি বিজ্ঞানসন্মতভাৱে চাবলৈ যাওঁ, ইয়াৰ গুণাগুণ আমি কৈ শেষ কৰিব নোৱাৰিম। কিয়নো আমি ইমান বিজ্ঞানসন্মতভাৱে, মই ছায়েন্সৰ ষ্টুডেণ্টো নহয় বাৰু, তথাপিও ইয়াৰ বিষয়ে যথেষ্ট শুনিছোঁ, জানো বুলিও নকওঁ, তথাপিও কিছু আমাৰ নজনাবিলাকক মই ক'বলৈ বিচাৰিছোঁ। কাঠফুলাটো সঁচাকৈ খাব লাগে। আমি কাঠফুলা আৰু এনেকুৱা এটা বস্তু য'ত আমি এই যিটো মাটি ফুটি কাঠফুলা ওলায়, এইটো সাধাৰণতে পোৱা নাযায়। কিন্তু কিছুমান মানুহে কাঠফুলা খেতি কৰে, খেৰৰ পৰা খেতি কৰে। সেই খেতি কৰা কাঠফুলাটো বেয়া নহয়। আৰু সেই কাঠফুলাটো পাৰিলে কিনি খোৱাটো উচিত বুলি মই ভাবোঁ। আৰু এই কাঠফুলা যিটো মাটি ফুটি ওলায়, সেই কাঠফুলাটো মানে কেইবা প্ৰকাৰো আছে, সৰু ডাঙৰ। এইটো হৈছে বৰ কাঠফুলা বুলি কওঁ বা ডাঙৰ কাঠফুলা। ইয়াতকৈ সৰু সৰু দুবিধ পোৱা যায়। কিন্তু কাঠফুলা হ'লেই যে নহ'ব, কাঠফুলাও যিবিলাক খোৱা কাঠফুলা নহয়, কাঠফুলা যি টি ধৰণৰ ওলাব পাৰে, সেইবিলাকো যদি খাই দিয়া হয়, হয়তো ইয়াৰ হিতে বিপৰীতহে হ'ব পাৰে। মৃত্যু পৰ্যন্ত হৈ যায় কাঠফুলাৰ পৰা যি ৰিয়েকশ্যন হয় সেইটো। সেইকাৰণে কাঠফুলা সদায় চাই মেলিহে খাব লাগে। আৰু এটা কথা শুনিছোঁ, যিবিলাক খোৱা কাঠফুলা, হয়তো বহুতে নাজানে কোনটো খায় কোনটো নাখায়। সেইকাৰণে সেই কাঠফুলা যদি গেলি যায়, তাত চাহী বা পৰুৱা লাগি থাকে, সেই কাঠফুলাটো মানুহেও খোৱাৰ উপযোগী। মই কোৱা নাই যে সেই গেলি যোৱা কাঠফুলাটো খাব লাগে বুলি, কিন্তু সেই কাঠফুলাটো যদি পৰুৱা বা চাহীয়ে খাব পাৰে, তেতিয়াহ'লে মানুহেও খাব পাৰে। আৰু যিটো কাঠফুলা নাখায়, সেই কাঠফুলাটোত পৰুৱাও নাখায়।
সেইটো কাঠফুলা খালে মৃত্যু পৰ্যন্ত হয়। আমি এইটো কাৰণে কৈছোঁ, কাঠফুলা খাই বহু জেগাত মৃত্যু হৈছে বুলি শুনিছোঁ, সেইটো কাৰণে মই এই কথাখিনি কৈছোঁ। আৰু মই বৰ বেছি নকওঁ বা ইমানখিনিয়ে ক'লোঁ। ধন্যবাদ। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ।